हेलो फ्रेंड्स स्वागतम जनाइছো আপোনালোকক মোৰ অন্য এটা ভিডিঅ'ৰ বাবে আৰু আজি মই যাম এতিয়া দেৰগাঁও কিহৰ কাৰণে যাওঁ কি কাৰণে ইমান জলদলৈকে মই যাব লগা হৈছে সেইটো মই আপোনালোকক এতিয়া নকওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক তেন্তে বলক এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া বাজিছে 7:30 আৰু মোৰ দেৰি হৈছে বলক আপোনালোকক মই তাত গৈ পেলাই কৈ আছো তাত কি হৈ আছে কি নহয় আপোনালোক সকলোখিনি মই জানো তেতিয়ালে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমি এতিয়া দেৰগাঁৱলৈ গৈ আছোঁ আপোনালোককো দেখুৱাই আছোঁ ৰাস্তাটো দেখিছেনে আমি এতিয়া ধুনীয়াকৈ গৈ আছোঁ মই গুণগুণ আৰু মোৰ মানুহজন আজি মানে কথাটো কৈ দিওঁ আপোনালোকক আজি মোৰ ভাইটি কোৰ্ট মেৰেজ হৈ গ'ল সেইটো কাৰণে আমি আইতাহঁতৰ ঘৰতে আইতাই ভাল পাবৰ কাৰণে আইতাহঁতৰ ঘৰতে এটা সৰুকৈ পাৰ্টি এটা ৰাখিছোঁ পাৰ্টি তেনেকুৱা একো ডাঙৰ পাৰ্টি নহয় ঘৰৰ মানুহখিনি মিলি ভাত এসাঁজ খাইছোঁ আৰু সকলোৱে মোক মাতিলে আৰু মইতো বায়েক হয় ন মইতো যাবই লাগিব তেতিয়াহ'লে ব'লক আমি তাত কেনেকৈ কি কৰোঁ আপোনালোকক সকলোখিনি দেখুৱাওঁ ব'লক এয়া চাওক ঘৰ আহি পালোহি আইতাহঁতৰ ঘৰ ইয়াত একদম কেক চেক পূৰা ৰেডি কৰিছে কেক কাটিম এতিয়া আপোনালোকে চাই থাকে জ্বলা ফুটিয়ে জ্বলোৱা কাৰবাৰটো কৰ কাক মাতিব কৈছা আহিব সিহঁতে আহিব মোৰ হ'বলগীয়া বোৱাৰী অলৰেডি হ'ল তাইক এতিয়া আপোনালোকক দেখুৱাম তাই একদম চিভিল ড্ৰেছত আহিলে দেই সেইটো আৰু আপোনালোকে মাইণ্ড নকৰিব অফিচৰ পৰা বাহিৰে ব'লক ভিডিঅ'টো চাই থাকক আপোনালোকে সকলো মানুহ আহা ইয়ালৈ আইতা কেনেকুৱা লাগিছে মনটো আজি বিয়া হৈ গ'ল বাবু হয় নাই কোৰ্ট মেৰেজ হৈ গ'ল আজি আহা 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 ঐ কেকটো কাটি আহা বেগেতে মধু আহা অফিচৰ পৰা আহিছে কোৰ্ট মেৰেজ কৰি ডাইৰেক্ট আৰু উপায় নাই এইটো ড্ৰেছতে আছে আৰু বেচেৰীজনী আৰু ব'ল আৰু লীলমাহী শুই আছে যে উঠি আহা গুণগুণ ব'লা এইবোৰ বাৰ্থডেটোৱে কাটিব নাই এতিয়া কাটিবলৈ কটাই বিচাৰি দা এখনকে তাই উপায় নাই আজি আৰু আহা কাষলৈ দেখিলে আহা এইটো যাৰে আইডিয়া মণিমাহী আইডিয়া কেকৰ ন দেহি বেছি দুটাই মিলি কাটা হেপী মেৰেজ চবে ক্লেপ দিয়া কংগ্ৰেচুলেশ্যন কৰিছে এতিয়া প্ৰথম আইতাক খুৱাব গৈছে খাই ল বিশ্বাস খাই ল খুৱাই খুৱাব যায় অকমান লৈ লগাও এইপিনে এয়া মহাক এইপিনে মণি কণী আৰু এইপিনে আনুমাহীক খুৱাইছে তোকো খুৱাই দে আহা এইপিনে আহা Thank you. খাই দে Congratulations. Thank you. বাবা দুটাক খাই হানি ল তুমি অকণ খুৱাই দিয়া তাক খুৱাই দিয়া এতিয়া এইটো খোৱা চিষ্টেমটো দেৰিয়ে মই নাখাওঁ কেক কোনে দিব খাবই লাগিব
কালি গুৰুজোৱালৈ অকণ থৈছে গুদুৱা আহিব নি এতিয়া আছে নি আছে দেওবাৰে যোৱা কথা আছিলে অঁ মাধুৰ্য আহি গ'ল সেয়া পঞ্চী ক'ত গ'ল পঞ্চী ক'ত গ'ল সুধিছোঁ পঞ্চী সেয়া অঁ আহিলে নি এতিয়া পঞ্চী হাই অ' পোৱালীকেইটা গোটেইকেইটা আহিছে চা দেখুওৱা না তোক মই ভিডিঅ' কৰা নাই পোৱালীটোক দেখা নহয় বোলো একদম বেয়া অৱস্থা লাগিছোঁ খোজকাঢ়ে ন টিকলা আহা ভাল মাছনি বাবু ৰেডি হেল্ল' হাই গুৰু দা আহি গ'ল আহ এই ভিডিঅ' কলত পুৰা কোননো মই ভিডিঅ' কল কৰা নাই মই ৰেকৰ্ডিং কৰি আছো কেলে এইটো মানে এনেই কৰিছো ব্লগ বনাইছো Yes. মোৰ টেঙাটো কি হ'ল গম পাই নাই য়েছ প্লেটটো নাই এতিয়া কমপ্লেইন মাৰিলো কি খবৰ লৈ যাব এইটো বেলেগ দি দিব আহিলে ঘামি জামি আছে যে এই কি ক'ব ইমান ঘামি আহিছে কেলে ইমান ঘামিছ তই বুঢ়ী চুমা খাই দিলে তোমাক চুমাটোৱে মেইন হয় নাই অঁ এয়া মাংস কোনে বনালে মামী মাংসটো আজি লাটু মহা অঁ এয়া নি কাৰিকৰ কোৱা নাই যে তুমি তোমাক সোধোতে যে মোক নকলা যে কেলে ধুনীয়া বনাইছা দেই মহা কাৰিকৰ আজি আৰু এয়া কি মাছৰ ফ্ৰাই ফ্ৰাই এইকেইটা থৈ দিলোঁ ৰাতিপুৱা কালি কচু জোলৰ লগত খাবলৈ আচ্ছা কাইলৈ কেনে চিন্তা কৰিছা এয়াহে প্ৰকৃত ৰান্ধনি কাইলৈ কচু খাব লাগিব অঁ গম পাইছোঁ খাইছানে ল'ৰাটো হেৰি মাছৰ জোল পালা নাই খোৱা দেই এদিন মাহী তুমি মাংস চাংস খোৱা নাই খোৱা মাংস খোৱা মাক দিব পাৰে দেই আইতাক দি দিব লাগিছিলে কমিলাচোন দেই চাই লওক মা আইতা ভোক লাগিছে যদি দি দিয়া নহয় ন ছোৱালীক দেখাই দিবলৈ অঁ ন ছোৱালী আমাৰ ক'ত গ'ল ন ছোৱালী অঁ মিঠুৱে ন ছোৱালী চাই আইতাই কৈছে দেই আইতাই কৈছে ন ছোৱালীক দেখাই নাই মিঠুক বোলে ন ছোৱালী শুকান নোৱাৰো নহয় হেৰি এইটো কি মধুৱে ক'ত খাব কেতিয়া খাব এইবোৰ সেইখিনি মই এইখিনি বুজিছোঁ তই সেইখিনি আমি খাই লওঁ দেই আমাৰ পঞ্চায়তো হাঁহি ভাতকেইটা খাই আছোঁ ইমান ফূৰ্তি কেলে আজি হা বিয়া পাতিলে কেনে পাব হা হা আৰু সেইপিনে কইনা সাজি খাই আছে আৰু ধুনীয়াকৈ কিন্তু মানুহটোৰ লগত নাই আজি কিন্তু এটলিষ্ট একেলগে খাব পাৰিব লাগিছিলে দৰাটোৱে আগত খাই দিলে আৰু ৰজি খুব খাইছ অকণমান চাই দে আৰু তোকো বেছি এজনে বৰ কষ্ট কৰিছে আজি দেই ভাতকেইটাৰ কাৰণে হ'ব শিকতি চৰচনি খাবি ভালকৈ খাই ল আৰু হেৰি নহয় এতিয়া কথা এটা সুধো আজি যে মিঠু যে নাই তহঁতৰ বাৰু এনেও অনুভৱটো কচোন কেনেকুৱা লাগিছে ভালে প্ৰত্যেকটো অনুষ্ঠানতে থাকে আৰু আজি নাই অঁ মধুৰো চাগে বেয়া লাগিছে ন আৰু তহঁতৰ কেনেকুৱা লাগিছে ক তোমাৰ ভিডিঅ' চাই তাই আকৌ কান্দিব মোৰ খুব ভাল তই হাঁহিছ যে তই হাঁহিছা তাইৰ ভাতটো আমি খাবলৈ পাইছোঁ হা পঞ্জী কি ক'লি মোৰ খুব ভাল লাগিছে তাইৰ ভাতটো আমি খাবলৈ পাইছোঁ ন আৰু মিঠু মাহী নাই যে কেনেকুৱা লাগিছে মজা লাগিছে মজা লাগিছে মিঠু মিঠু শুনিছ নহয় তই যদি ভিডিঅ'টো চাইছ তই গম পাবি তোক কোনে কিমান ভাল পায় মণিমাই ক মিঠু জানাই বৰ বেয়া লাগিছে মই একদম চকু পানী ওলাই হাঁহি পেলাই নকবি একদম চিৰিয়াছলি ক নিজৰ ফিলিংছটো ক তোমাৰ কেনেকুৱা লাগিছে ছোৱালী নাই বহুত বেয়া লাগিছে আজি মোৰ ছোৱালীজনী নাই কিমান দূৰত আছে সকলোবিলাক গোট খাইছোঁ অঁ মিঠু মাৰি সোনকালে আহা মই এনেই কৈছিলোঁ দেই বেয়া নাপাবা আইতা মিঠু যে নাই আজি বেয়া লাগিছে ন বেয়া লাগিছে কিমান বেয়া লাগিছে বহুত বেয়া লাগিছে
তাকে কি কৰিবা তাই এতিয়া দূৰত আছে ন আহিব আৰু বাবু মিঠু যে নাই তোৰ কেনেকুৱা লাগিছে হা মিঠুক মিছ কৰিছে আৰু আজি মিঠু নাই তো আমি মিছ কৰিছোঁ ন ভিডিঅ' বনাইছোঁ মিঠু নাই তোৰ কেনেকুৱা লাগিছে বেয়া লাগিছে অঁ তেতিয়াহ'লে সকলোৱে আমি তোক বহুত মিছ কৰিছোঁ সেয়া বাবাটো তাই কান্দি আছে নি বাৰু গোটেই আন্ধা আন্ধা লাগিছে ৰুমবিলাক এই পোৱালিটো শুই আছে বঞ্চি পোৱালিৰ পৰা টোপু একদম বাপেকৰ নিচিনা ন বাই 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 আকৌ লগ পাম ৰাণুমাহী বাই বাই অঁ গুণগুণ যাওঁ ঐ ঐ যাওঁ তাই যাবলৈ মন নাই অঁ পোৱালি পাৰ্প হেল্ল' বাই বাই টিকলা বাই 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 আমি যাওঁ দেই চবকে ক'লোঁ আৰু যাওঁ বাই বাই ঐ আমি যাওঁ হা তোমালোকে খোৱা বাই 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 যাওঁ হা বাই ঐ পুতি ইমান খাইছ ঐ পঞ্চি তেতিয়াহ'লে মিঠু ভাতটো খাই থাক যাওঁ দেই অঁ মিঠুক বেয়া নাই পোৱা আকৌ দেই মিঠু নোহোৱাৰ কাৰণে আমি বহুত দুখিত আইও মিঠু বাৰ ভাগটো দিয়া মিঠু বাৰ মই তোৰ হৈ পেলাই খাই দিছোঁ মাংস কেইপিচ খোৱাজনী সেইজনীহে চা অ'কে দেন বাই বাই অঁ খুৰী যাম আমি যাওঁ বাই বাই খুৰী যাওঁ আইতা বাই 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 অঁ যাওঁগৈ এই নাই যাওঁগৈ ৰাতিপুৱা দিগদাৰ হ'ব আৰু দিগদাৰ হ'ব যে দেই যাওঁ অঁ যাওঁ হা বাই 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 যাবা আমাৰ গোলাঘাটলৈ দেই তুমি যাবা এই নগ'লেও তুমি যাবা মণিমাহী বাই হা লৈ যাওঁ আৰু পঢ়া শুনাৰ কথা থাকে হয়নে বাৰু দাদা আজি ভাইটিৰ এনেকুৱা এটা শুভ দিনত আমি সকলোৱে মিলি এসাঁজ ভাত খালোঁ আপোনালোকে নিশ্চয় দেখিলে আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে তেওঁলোকক আশীৰ্বাদ দিব যাতে তেওঁলোকৰ জীৱনটো সুখময় হয় বাই বাই